থাৰ্ড গ্ৰেড বা গ্ৰেড 1ৰ যিখিনি ফৰেষ্টাৰৰ চাকৰি দিছে ইয়াৰ ওপৰত কোৱাৰি হ'ব। কোৱাৰি হোৱাৰ পিছত যদি জেনুইন হয় চবেই পাব, যদি জেনুইন নহয় কেঞ্চেল হ'ব। সেইটো আজি নতুন কথা নহয়, এফচু আন্দোলন কৰিবই মেলা। ব্ৰিটিছ চৰকাৰ গঠন হোৱাৰ পিছত প্ৰথমবাৰ মই আজি ভেৰগাঁও চাব ডিভিজনত ননৈ চামৰাং এই অঞ্চলত খোৱা পানীৰ আঁচনি আমাৰ জয়ন্তমল্ল বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত যিটো খোৱা পানী আঁচনি JJMৰ সেইটো মই উদ্বোধনী কৰিছোঁ প্ৰথম চিফ হোৱাৰ পিছত। ইয়াত নেক্সটতে মই এতিয়া এই বড় বাজাৰত ধনশী নদীৰ ওপৰত যিটো ব্ৰিজ সেইটো মই ফাউণ্ডেশ্যন কৰিলোঁ। ইয়াৰ নেক্সটত আমাৰ এতিয়া আমাৰ দলৰে বিজয় উৎসৱ আছে। ইয়াৰ লগত আমাৰ যিটো BTC চুক্তিৰ দ্বাৰা যিটো নতুন আমি ডিচিৰ উদ্যোগত ইয়াত আমি থাকিম বাছ এইটোৱে। নাই এইটো এতিয়ালৈকে তাৰমানে BCDC যিখিনি গঠন হ'ব লাগে কমপ্লিট হোৱা নাই, অতি সোনকালে কমপ্লিট হ'ব। আৰু আমাৰতো স্পষ্ট কথা 50% ওমেন 50% জেন্টছ এইটো চলি আছে। এফচুটো আজি নতুন কথা নহয়, এফচু আন্দোলন কৰিবই মেলা। কোনে UPPL ভাল দল যাব পাৰে, কিয় অসম সব জাগাতে যাব পাৰে। আমি ক'ব লাগে নেকি? এইটোতো UPPLৰ কথা, বাহিৰত থাকে না ভিতৰত থাকে ইহঁতৰ কথা। 28টা সমষ্টিত প্ৰাৰ্থী দিব বোলে বিধানসভা নিৰ্বাচন। দিব দে, এইটো আৰম্ভ হ'ব, চিন্তা কৰিব নালাগে। মিনি সচিবালয় অতি সোনকালে আৰম্ভ হ'ব দে। থাৰ্ড গ্ৰেড বা গ্ৰেড 1ৰ যিখিনি ফৰেষ্টাৰৰ চাকৰি দিছে ইয়াৰ ওপৰত কোৱাৰি হ'ব। কোৱাৰি হোৱাৰ পিছত যদি জেনুইন হয় চবেই পাব, যদি জেনুইন নহয় কেঞ্চেল হ'ব। সেইটোৱে ঠেটৰ শিক্ষকসকলে যিবিলাক মেৰিট লিষ্টত আছে সেইবিলাক চাকৰি পাব, একো চিন্তা কৰিব নালাগে দেই।